এজন ছাত্ৰ ৰাতি 10 বজাৰ পৰা 12 বজালৈ পঢ়ে, আন এজন ছাত্ৰই পুৱা 5 বজাতে উঠি পঢ়ে। এমাহ পিছত দুইজন ছাত্ৰৰ পৰীক্ষা লোৱা হ'ল। তুমি কি ভাবিছা? পুৱা পঢ়া ছাত্ৰজনেই জিকিলে। আচৰিত হবা, ফলাফলত দেখা গ'ল দুইজনে প্ৰায় একে ধৰণৰ নম্বৰ পালে। কাৰণ সফলতাৰ ৰহস্য সময়ত নহয়, সফলতাৰ ৰহস্য লুকাই থাকে তোমাৰ মগজুৰ ভিতৰত। আজিৰ এই ভিডিঅ'ত মই তোমাক ক'ম হোৱাট ইজ দ্য বেষ্ট টাইম ফৰ ষ্টাডি। পঢ়াৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় কোনটো, পুৱা নে ৰাতি, আৰু কেনেকৈ নিজৰ বাবে সঠিক সময় বিচাৰি উলিয়াব পাৰি। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাবাচোন তুমি এখন নতুন ইলেক্ট্ৰিক স্কুটি কিনিলা। স্কুটিখনত সম্পূৰ্ণ চাৰ্জ থাকিলে বেগেৰে যাব পাৰি, কিন্তু বেটেৰী কমি আহিলে স্কুটিখন লেহেমীয়া হৈ যায়। আমাৰ মগজু ঠিক একেই। যেতিয়া শক্তি বেছি থাকে তেতিয়া মনোযোগ, স্মৃতি আৰু বুজিব পৰা ক্ষমতা বাঢ়ি যায়, আৰু যেতিয়া শক্তি কমে তেতিয়া একেটা পৃষ্ঠা 5 বাৰ পঢ়িলেও মনত নাথাকে। এতিয়া প্ৰশ্নটো হ'ল, সেই শক্তি কেতিয়া সৰ্বাধিক থাকে, পুৱা নে ৰাতি? ধৰা এজন কৃষক, তেওঁ পুৱা সূৰ্য উদয় হোৱাৰ লগে লগে পথাৰত যায়। সেই সময়ত তেওঁৰ শক্তি, উৎসাহ আৰু মনোযোগ সৰ্বাধিক থাকে। এই ধৰণৰ মানুহক কোৱা হয় মৰ্নিং পাৰ্চন। তেওঁলোকৰ বাবে পুৱা 6 বজাৰ পৰা 11 বজালৈ পঢ়া সৰ্বশ্ৰেষ্ঠ। গণিত বিজ্ঞানৰ দৰে কঠিন বিষয় এই সময়ত পঢ়িলে সোনকালে বুজি পোৱা যায়। কিন্তু সকলো মানুহ একে নহয়। ধৰা এজন ডিজাইনাৰ বা প্ৰগ্ৰামাৰ, দিনটোত তেওঁ বিশেষ কাম কৰিব নোৱাৰে, কিন্তু সন্ধিয়া হোৱাৰ পিছত তেওঁৰ মগজু যেন সম্পূৰ্ণ জাগি উঠে। ৰাতি 8 বজাৰ পৰা 11 বজালৈ তেওঁ সৰ্বাধিক উৎপাদনশীল হয়। এই ধৰণৰ মানুহক কোৱা হয় নাইট ওল। তেওঁলোকৰ বাবে ৰাতি পঢ়া অধিক ফলপ্ৰসূ হ'ব পাৰে। এতিয়া ভুলটো ক'ত হয় জানানে? বহু ছাত্ৰই ভাবে মোৰ বন্ধু পুৱা 4 বজালৈ উঠি পঢ়ে, ময়ো সেইদৰে পঢ়িম। কিন্তু তেওঁলোকৰ শৰীৰ আৰু তোমাৰ শৰীৰ একে নহয়। এজনৰ বাবে যিটো সঠিক, আন এজনৰ বাবে সেয়া ভুল হ'ব পাৰে। সেয়েহে আনক অনুসৰণ নকৰি নিজৰ শৰীৰক বুজা। এতিয়া এটা সহজ পৰীক্ষা কৰোঁ। যদি তুমি এলাৰ্ম নোহোৱাকৈ পুৱা সোনকালে উঠিব পাৰা আৰু পুৱা তোমাৰ মনোযোগ বেছি থাকে, তেন্তে তুমি মৰ্নিং পাৰ্চন। কিন্তু যদি সন্ধিয়া বা ৰাতি তোমাৰ সৃষ্টিশীলতা আৰু মনোযোগ বাঢ়ে, তেন্তে তুমি নাইট ওল। এতিয়া আহা পঢ়াৰ সময়লৈ। যদি তুমি পুৱা পঢ়া, পুৱা 6 বজাৰ পৰা 10 বজালৈ নতুন অধ্যায় শিকা। যদি তুমি ৰাতি পঢ়া, সন্ধিয়া 7 বজাৰ পৰা 10 বজালৈ গভীৰ অধ্যয়ন কৰা। কিন্তু এটা নিয়ম সকলোৰে বাবে একেই, পৰ্যাপ্ত টোপনি। তুমি পুৱা পঢ়া বা ৰাতি পঢ়া, 6 পৰা 8 ঘণ্টা গুণগত টোপনি অবিহনে স্মৃতি শক্তিশালী নহয়। ভাবা, তোমাৰ ফোনত যদি সেভ অপচনেই নাথাকে, তেন্তে তথ্য সংৰক্ষণ হ'বনে? নহয়। টোপনিয়ে আমাৰ মগজুৰ সেভ বাটন হিচাপে কাম কৰে। সেইবাবে ৰাতি উঠি টোপনি ক্ষতি কৰি পঢ়াটো বুদ্ধিমত্তা নহয়। শেষত এটা কথা মনত ৰাখিবা, টপাৰ ছাত্ৰসকলে সৰ্বশ্ৰেষ্ঠ সময় বিচাৰি নুফুৰে, তেওঁলোকে নিজৰ সৰ্বশ্ৰেষ্ঠ সময় সৃষ্টি কৰে। সেয়েহে আজিয়েই নিজৰ শৰীৰক বুজা, নিজৰ শক্তিৰ সময় চিনাক্ত কৰা, আৰু সেই সময় সম্পূৰ্ণ মনোযোগেৰে পঢ়া। কাৰণ পঢ়াৰ সৰ্বশ্ৰেষ্ঠ সময় সেইটোৱেই যি সময় মন, মগজু আৰু লক্ষ্য একেলগে কাম কৰে। ধন্যবাদ।